এই মুহূৰ্তত দিবলৈ আন এক গুৰুত্বপূৰ্ণ খবৰ। শহুৰৰ পৰিয়ালক শুশ্ৰূষাৰ দায়িত্ব অকল বোৱাৰী নহয়, বিয়া হ'ল বুলিয়েই ঘৰৰ কাম কিয় অকলেই কৰিব পত্নীয়ে? কৰ্ণাটক হাইকোৰ্টৰ ৰায়ক লৈ দেশজুৰি চৰ্চা। পত্নীৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ লাইচেন্স নিদিয়ে বিবাহে। ব্যক্তিৰ স্বাধীনতা ইচ্ছাক নিয়ন্ত্ৰণ কৰাৰ অনুজ্ঞাপত্ৰ নহয় বিবাহ। পিতৃ মাতৃৰ ঘৰলৈ যাবলৈ স্বামী বা শাহু শহুৰৰ অনুমতি কিয় ল'ব লাগে? ঘৰুৱা সকলো কাম কেৱল পত্নীয়ে কিয় কৰিব লাগে? স্বামী পত্নী উভয়ৰে দায়িত্ব নিজৰ ঘৰৰ কাম কাজ সম্পন্ন কৰা। শহুৰৰ ঘৰৰ লোকক সেৱা শুশ্ৰূষা কৰাটো নহয় বলপূৰ্বক। পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাটো প্ৰাথমিকভাৱে সন্তানৰহে দায়িত্ব। মহিলা হ'ল বুলিয়েই স্বাধীনতা খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই। এনে কাৰ্য সংবিধান আৰু সামাজিক ন্যায়ৰ পৰিপন্থী। পত্নীক নিয়ন্ত্ৰণ কৰা পুৰুষতান্ত্ৰিক মানসিকতাক সমৰ্থন নকৰে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে কঠোৰ ভাষাৰে ককৰ্থনা কৰিছে পত্নীক দমন কৰা স্বামীক। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডক্টৰ চিল্লাকুৰ সুমলতাই কৰিছে কেইবাটাও মন্তব্য। এই ডাঙৰ খবৰ পুনৰ জনাইছোঁ। শহুৰৰ পৰিয়ালক শুশ্ৰূষাৰ দায়িত্ব অকল বোৱাৰীৰ নহয়, বিয়া হ'ল বুলিয়ে ঘৰৰ কাম কিয় অকলেই কৰিব পত্নীয়ে? কৰ্ণাটক হাইকোৰ্টৰ ৰায়ক লৈ দেশজুৰি চৰ্চা। পত্নীৰ সিদ্ধান্তত হস্তক্ষেপ কৰাৰ লাইচেন্স নিদিয়ে বিবাহে। ব্যক্তিৰ স্বাধীনতা ইচ্ছাক নিয়ন্ত্ৰণ কৰাৰ অনুজ্ঞাপত্ৰ নহয় বিবাহ। পিতৃ মাতৃৰ ঘৰলৈ যাবলৈ স্বামী বা শাহু শহুৰৰ অনুমতি কিয় ল'ব লাগে? ঘৰুৱা সকলো কাম কেৱল পত্নীয়ে কিয় কৰিব লাগে? স্বামী পত্নী উভয়ৰে দায়িত্ব নিজৰ ঘৰৰ কাম কাজ সম্পন্ন কৰা। শহুৰৰ ঘৰৰ লোকক সেৱা শুশ্ৰূষা কৰাটো নহয় বলপূৰ্বক। পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰাটো প্ৰাথমিকভাৱে সন্তানৰহে দায়িত্ব। মহিলা হ'ল বুলিয়েই স্বাধীনতা খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই। এনে কাৰ্য সংবিধান আৰু সামাজিক ন্যায়ৰ পৰিপন্থী। পত্নীক নিয়ন্ত্ৰণ কৰা পুৰুষতান্ত্ৰিক মানসিকতাক সমৰ্থন নকৰে ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ৰ কঠোৰ ভাষাৰে ককৰ্থনা কৰিছে পত্নীক দমন কৰা স্বামীক। কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ডক্টৰ চিল্লাকুৰ সুমলতাই কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য।